আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ব্ৰেকফাষ্টত খাব পৰা লগতে টিফিনতো নিব পৰা এটা ৰেচিপি। এয়া হৈছে পনীৰ ৰোল। ইয়াতে আপোনালোকে পনীৰৰ সলনি চিকেন বা মাছৰুমো দিব পাৰে। নমস্কাৰ, মই পৰিস্মিতা পুনৰবাৰ আপোনালোক সকলোকে ৰেচিপিছ এণ্ড লিভিঙৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। তেনেহ'লে আহক দেৰি নকৰোঁ ভিডিঅ' ষ্টাৰ্ট কৰোঁ। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু এতিয়ালৈ যদি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ তলত থকা ৰঙা ছাবস্ক্ৰাইব বাটনটো টিপি দিব। পনীৰ ৰোল বনাবৰ কাৰণে আমি প্ৰথমতে পনীৰখিনি সৰু সৰু টুকুৰাকৈ কাটি লৈছোঁ। ইয়াতে মই 200 গ্ৰাম পনীৰ লৈছোঁ আৰু ইয়াতে নিমখ আৰু হালধি সানি লৈছোঁ। আৰু এতিয়া এইখিনি তেলত ভাজি ল'ম। ইয়াৰ কাৰণে আমি তেলটো ভালদৰে গৰম হ'ব দিব লাগিব আৰু তাৰপিছত অলপকৈ পনীৰ দি ভাজিব লাগিব। পনীৰ কেতিয়াবা তেলত ভাজিলে লাগি ধৰে, সেয়া যদি আপোনালোকৰ তেলটো ভালদৰে গৰম নাথাকে তেতিয়া লাগি ধৰে। যদি আপোনালোকে তেলটো ভালদৰে গৰম কৰে তেতিয়াহ'লে পনীৰ কেতিয়াও তলিত লাগি নধৰে। আৰু পনীৰখিনি মিডিয়াম হাই ফ্লেমত আমি ভাজি ল'ম আৰু লাৰি থাকিব লাগিব। আৰু এয়া দেখিলে ৰঙচুৱা হৈ গৈছে, আমাৰ পনীৰখিনি ভজা হৈ গৈছে। এইধৰণে আমি বাকী থকা পনীৰখিনিও ভাজি ল'ম। আৰু ইফালে আদা নহৰুখিনি মিক্সিত ভালদৰে গুড়া কৰি লৈছোঁ আৰু তাৰপিছত ইয়াতে পিঁয়াজ এটা দি দিছোঁ সৰুকৈ কাটি। আৰু এইখিনি এই ধৰণৰকৈ গুড়া কৰি ল'ব, একেবাৰে মিহি কৰি নিদিব। এয়া ভিডিঅ'ত দেখুওৱাৰ ধৰণৰ এনেকুৱা কৰি ল'ব। আৰু ইফালে এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। আৰু প্ৰথমতে আমি তেলত এইখিনি কাটি লোৱা পিঁয়াজখিনি অলপ ভাজি ল'ব লাগিব। মই পনীৰ ভজা তেলখিনিতে পিঁয়াজখিনি ভাজি লৈছোঁ। ইয়াতে প্ৰায় ডাঙৰ চামুচে 3 চামুচ তেল আছে। আৰু তেলখিনি গৰম হোৱাত ল' টু মিডিয়াম ফ্লেমত আমি পিঁয়াজখিনি আধা ভজা কৰি ল'ব লাগিব। এয়া দেখিছে এইখিনি আধা ভজা হৈছে। এতিয়া আমি মিক্সিত যিখিনি পিঁয়াজ আদা নহৰু পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াতে ঢালি দিছোঁ আৰু এতিয়া এইখিনি ভাজি ল'ব লাগিব। আৰু এতিয়া মিক্সিত অলপ পানী দি যিখিনি লাগি আছে সেইখিনিও ইয়াতে দি দিছোঁ। আৰু ইয়াতে 2-3 চামুচ পানী দি এইধৰণে মিক্সিৰ লাগি থকাখিনি ইয়াতে দি দিছোঁ। আৰু এইখিনি এতিয়া ল' টু মিডিয়াম ফ্লেমত আমি ভাজি থাকিব লাগিব। ইয়াতে গৰম পানী 2 চামুচ দি আৰু অলপ দেৰি ভাজি ল'ব লাগিব। আৰু যেতিয়া এইখিনি পানী শুকাই যাব তেতিয়া আৰু এবাৰ গৰম পানী 2 চামুচমান দি এইধৰণে ভাজি ল'ব লাগিব, যেতিয়ালৈ আমাৰ পিঁয়াজৰ আদা নহৰুৰ কেঁচা গোন্ধ আঁতৰি নাযায়। এইধৰণে 2বাৰ গৰম পানী দি দিছোঁ 2-3 চামুচকৈ। আৰু এইখিনি এতিয়া কেঁচা গোন্ধ আঁতৰি গৈছে আৰু আমাৰ ভজাও হৈ গৈছে। আৰু ইয়াতে এতিয়া মিডিয়াম চাইজৰ বিলাহী আধা বা সৰু বিলাহী এটা সৰুকৈ কাটি পিনে দি দিছোঁ। আৰু এইখিনি এতিয়া ভাজি ল'ব লাগিব। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ পনীৰতো দিয়া আছে গতিকে অলপ কমকৈ দিব। আৰু লগতে হালধি 1/4 টিস্পুন দি দিছোঁ। ইয়াতে 1/3 টিস্পুন জিৰা আৰু ধনিয়া দিছোঁ, বেলেগ একো মছলা দিয়া নাই। আৰু এইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু বিলাহীখিনি যেতিয়া ভজা হ'ব ইয়াতে এচামুচ চচ দি দিছোঁ। আৰু এইখিনি 2 মিনিটমান ভালদৰে ভাজি ল'ব লাগিব। আৰু চচ দি উঠি 2 মিনিটমান ভজা হোৱাৰ পিছত আমি ভাজি থোৱা পনীৰখিনি দি দিছোঁ। আৰু একেবাৰে ল' ফ্লেমত 2-3 মিনিট ভাজিব লাগিব।
আৰু একেবাৰে শেষত আমি কেঁচা জলকীয়া এই ধৰণে কাটি পিনে দি দিছোঁ, তেতিয়া কেঁচা জলকীয়া এটা ধুনীয়া গোন্ধ ওলায়। আৰু এয়া আমাৰ পনীৰ ৰোলৰ কাৰণে পনীৰখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া আহক ৰোলৰ কাৰণে আটাটো মাৰি লওঁ। ইয়াতে মই আটা 1 কাপ আৰু ময়দা 1 কাপ লৈছোঁ। আপোনালোকে কেৱল আটাও ল'ব পাৰে বা কেৱল ময়দাও ল'ব পাৰে। আৰু ইয়াতে আধা চামুচ চেনি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। যদি আপোনালোকে চেনি নাখায় তেতিয়াহ'লে দিব নালাগে। আৰু এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু তাৰপিছত ডাঙৰ চামুচে 2 চামুচ ছানফ্লাৱাৰ অইল দিছোঁ। আৰু তেলখিনি ভালদৰে হাতেৰে মিক্স কৰি লৈছোঁ। আৰু 1 কাপ গৰম পানী লৈছোঁ। বহুত বেছি গৰমো নহয়, হাতেদি চুব পৰা গৰমহে ল'ব। আৰু ইয়াতে একেলগে পানীখিনি দিব নালাগে, অলপ অলপকৈ পানীখিনি দি আটাটো মাৰিব লাগিব। আমি একেবাৰে ছফ্ট ডো বনাব লাগিব। এয়া দেখিলে মই 1 কাপ পানী লৈছিলোঁ আৰু তাৰে এইখিনি পানী আমাৰ ৰৈ গ'ল। আৰু এতিয়া আমি আটাটো এই ধৰণে ভিডিঅ'ত দেখুওৱাৰ ধৰণে ভালদৰে মাৰিব লাগিব। আপোনালোকৰ ভালদৰে মাৰা হৈছে নে নাই সেইটো চাবৰ কাৰণে আপোনালোকে আটা মাৰা বাচনত যদি অলপো আটা লাগি নাথাকে, এনেকুৱা ধৰণৰ হৈ যায় বাচনটো, তেতিয়াহ'লে গম পাব আপোনালোকৰ আটাটো একেবাৰে পাৰফেক্টলি মাৰিছে। আৰু 5 মিনিটমান আটাটো এই ধৰণে মাৰাৰ পিছত আমাৰ আটাখিনি মাৰা হৈ গ'ল। আৰু এতিয়া এই ধৰণে গোলকৈ থৈ আৰু ইয়াৰ ওপৰত অলপমান তেল লগাই পিনে ঢাকনি দি ঢাকি থৈ দিছোঁ। আধা ঘণ্টাৰ কাৰণে আমি এই ধৰণে ঢাকি থ'ব লাগিব। আৰু আধা ঘণ্টাৰ পিছত আমি আটাখিনি পৰঠা বনোৱাৰ আগতে আৰু 2-3 মিনিট ভালদৰে মাৰি ল'ব লাগিব। আৰু 2-3 মিনিট আমাৰ মৰা হৈ গ'ল। এতিয়া আহক আমি পৰঠাকেইখন বেলি লওঁ। আৰু এয়া ৰুটিতকৈ অলপ ডাঙৰকৈ বনোৱা হয়। আৰু এতিয়া ইয়াতে তেল অলপ দি পিনে চাৰিওফালে লগাই লৈছোঁ। তাৰপিছত ইয়াতে অলপ ময়দা ছটিয়াই দিছোঁ। আৰু এতিয়া এই ধৰণে ভিডিঅ'ত দেখুওৱা ধৰণে ফ'ল্ড কৰি ল'ব। সৰুতে আমি যে কাগজৰ ফেন বনাইছিলোঁ, ঠিক তেনেকৈ এই ধৰণে ভাঁজ দি ল'ব। আৰু এতিয়া এটা মূৰ ওপৰত দি আনটো মূৰ তলত দি এই ধৰণে শ্বেপ দি লৈছোঁ। আৰু এতিয়া এইখিনি বেলি লৈছোঁ। আৰু এয়া ৰুটিতকৈ অলপ মোটাকৈ বেলিব লাগে। আৰু এয়া আমাৰ বেলা হৈ গ'ল। আৰু এতিয়া আমাৰ টাৱাখনো ভালদৰে গৰম হৈছে। ধোঁৱা ওলোৱাকৈ গৰম হোৱাৰ পিছত আমি এতিয়া পৰঠাখন ইয়াতে দি দিছোঁ। প্ৰথমতে অলপ সেকি ল'ম, তাৰপিছতহে ঘি লগাই দিম। আৰু সেকা হোৱাৰ পিছত দুয়োফালে আমি অলপ অলপ ঘি লগাই দিছোঁ। ঘিটো আপোনালোকে যেনেকৈ ভাল পায় সেইমতে দিব পাৰে। আৰু ইয়াতে গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম টু হাইত ৰাখিব। আৰু পৰঠাখনৰ দুইটা ছাইডে ঘি লগাই এই ধৰণে অলপ সেকি লৈছোঁ। আৰু গল্ডেন ব্ৰাউন হোৱালৈকে আমি এইখন ভাজি ল'ব লাগিব। আৰু এই ধৰণে আমি ঘূৰাই ঘূৰাই পৰঠাখন ছাইডৰখিনিও ভাজিব লাগিব, যাতে ছাইডৰখিনিও আমাৰ গল্ডেন ব্ৰাউন ধুনীয়াকৈ হয়। এয়া দেখিলে আমাৰ পৰঠাখন ৰেডি হৈ গ'ল। আৰু এয়া
কেইবাটাও ভাজত আহিছে। বহুত গৰম আছে, মই আপোনালোকক এতিয়া দেখুৱাব পৰা নাই, তথাপি অলপ দেখুৱাই দিছোঁ। এয়া আমাৰ পৰঠাখন হৈ গ'ল আৰু ইয়াতে এতিয়া পনীৰখিনি দি দিছোঁ আৰু চীজ বা মেয়নাইজ দিব পাৰে, আপোনালোকে যি ভাল পায়। মই ইয়াতে মেয়নাইজ দিছোঁ আৰু কেঁচা বিলাহী আৰু কেঁচা পিঁয়াজ মিহি মিহিকৈ কাটি পিনে দি আৰু এচিকুট নিমখ দি দিছোঁ আৰু লগতে চচ, গ্ৰীণ চিলি চচ আৰু টমেট' কেচাপ অলপ দি দিছোঁ আৰু এতিয়া আমাৰ ৰোলটো ৰেডি। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নেপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ।